বন্ধুসকল, আজি নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লৈ আহিছোঁ। এইটো হৈছে গণেশ মন্দিৰ। ভিতৰলৈ সোমাই গৈ আছোঁ। ইয়াতে ধূপ জ্বলাব পৰা হয়। ভিতৰলৈ গৈ আছোঁ লাহে লাহে। আপোনালোকক মন্দিৰ এতিয়া বৰ্তমান কৰোণাৰ কাৰণে বন্ধ কৰি থোৱা হৈছে, খোলা নাই, সেইকাৰণে মানুহ অহা নাই। কি সুন্দৰ পৰিৱেশ, এটা পুখুৰীৰ ওপৰত বনোৱা হৈছে মন্দিৰটো সম্পূৰ্ণ। একচুৱেলি গণেশ মন্দিৰ নহয়, মোৰ ভুল হৈছে, দুৰ্গা মন্দিৰ হয়। অসমৰ ঐতিহ্য মণ্ডিত মন্দিৰসমূহ মই এনেকৈ দেখুৱাই গৈ আছোঁ। আপোনালোকে মোৰ চেনেলটো যদি সদায় এনেধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু বেল আইকনটো বজাই দিব। এয়া সম্পূৰ্ণ পুখুৰী এটাৰ ওপৰত বনোৱা হৈছে। সেইটো মেইন ৰোড হয়, 15 NH15 হয়, 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। আগতে এইটো 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আছিলে। এতিয়া এইটো হৈছে প্ৰৱেশদ্বাৰ। ইয়াৰ পৰাই সম্পূৰ্ণ মন্দিৰটো দেখুৱাই আছোঁ। এয়া ঘণ্টা পতন হয়, আমি যে কওঁ ফেচবুকত টিলিঙা। কৃষ্ণ, ইয়াত কিমান ষ্টেপ আছে নাজানো, কিন্তু বহুত ষ্টেপ ওপৰলৈ এনেকৈ উঠি আহিবলগীয়া হয়। মেইন মন্দিৰটো বহুত ওপৰত বনোৱা হৈছে। চাওক, আহি পাই গ'লোঁ ফাইনেলি আমি মেইন মন্দিৰৰ সন্মুখত। এয়া হৈছে মেইন মন্দিৰ। কৰোণাৰ কাৰণে মন্দিৰ বন্ধ হৈ আছে। ইয়াৰ পৰা চাওক বাহিৰৰ সম্পূৰ্ণ দৃশ্যটো কেনেদৰে বনোৱা হৈছে। পুখুৰীৰ ওপৰত দলঙৰ নিচিনাকৈ বনোৱা হৈছে। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে কেনে পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বাই বাই। আকৌ এটা এনেধৰণৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই বাই।